নমস্কাৰ প্ৰিয় দৰ্শক, মই এষ্ট্ৰলজাৰ ডক্টৰ মঞ্জুশ্ৰীয়ে আপোনালোক সকলোৰে বাবে কুশল মংগল কামনা কৰি আজি ৰাশিফলৰ অনুষ্ঠানটিত উপস্থিত হৈছোঁ। মই আপোনালোক সকলোকে মোৰ ৰাশিফলৰ অনুষ্ঠানটিলৈ স্বাগতম জনালোঁ। আজি 1947 শকাব্দৰ 26 আহাৰ অৰ্থাৎ আহাৰ মাহৰ 26 দিন, ইংৰাজী 11 জুলাই। আজি সূৰ্য উদয় 5:01:32, সূৰ্য অস্ত 6:21:58। আজি শুকুৰবাৰ, প্ৰতিপদ তিথি আজি শুক্লপক্ষৰ প্ৰতিপদ তিথি। আজি যিসকল জাতক জাতিকাই জন্মগ্ৰহণ কৰিব তেওঁলোকৰ ধনুৰাশি ক্ষত্ৰিয় বৰ্ণ নৰগণ অষ্টোত্তৰী বৃহস্পতি আৰু বিংশোত্তৰী শুক্ৰৰ দশা থাকিব। এইবাৰ মই এইখিনিতে জনাওঁ যে প্ৰিয় দৰ্শক, ঈশ্বৰৰ সৈতে একাত্ম হোৱা, দুখ নিবৃত্তি, মুক্তিলাভ, মুখ্য লাভ আৰু পৰম প্ৰেমৰ আশ্বাদ লোৱাৰ বাবে নিত্য পূজা কৰা হয়। নিত্য পূজাত যেনেকৈ জপ আদিৰ প্ৰয়োজন, তেনেকৈ শ্ৰদ্ধা, আন্তৰিকতা, প্ৰেম, বিশ্বাস আৰু উপলব্ধিৰো প্ৰয়োজন। নিত্য পূজাত ইষ্টমন্ত্ৰ জপ কৰিলে পূজাৰ ফল সম্পূৰ্ণৰূপে লাভ হয়। কেৱল ইষ্টমন্ত্ৰ জপ কৰি পূজা কৰিলেই নিত্য পূজা সম্পন্ন হয়। সৌম্য শান্ত ভগৱানৰ প্ৰতিমূৰ্তি ঘৰত প্ৰতিষ্ঠা কৰিব। কেৱল আপুনি নিত্য পূজা কৰিবৰ কাৰণে সৌম্য শান্ত কৰুণাময় ভগৱানৰ মূৰ্তিবোৰ ঘৰত প্ৰতিষ্ঠা কৰিব। সিদ্ধি লাভৰ বাবে সিদ্ধিদাতা গণেশক প্ৰতিষ্ঠা কৰিব। শ্ৰীবৃদ্ধিৰ বাবে লক্ষী দেৱী, সত্য ও সুন্দৰৰ প্ৰতিমূৰ্তি শিৱ, স্থিতিৰ দেৱতা নাৰায়ণ, প্ৰেমৰ প্ৰতীক ৰাধাকৃষ্ণ, বিদ্যাৰ দেৱী সৰস্বতী আৰু অভয়দায়িনী কালী মাক পূজা ঘৰত স্থান দিব পাৰি। আপোনাৰ ইচ্ছামতে আপুনি নিজৰ সাধ্য অনুসৰি আপুনি পূজা ঘৰত এইসকল ভগৱানৰ স্থান দিব। নিজৰ ইচ্ছা অনুসৰি দিব, কাৰণ কি অধিক ভগৱান যদি আপুনি স্থান দিয়ে তেনেহ'লেও অকণমান বিশৃংখলাৰ সৃষ্টি হ'ব পাৰে। সেয়েহে সুশৃংখল কৰি ৰাখিবলৈ পূজা ঘৰত কেৱল নিজৰ যোনে আৰাধ্য, যোনে আটাইতকৈ প্ৰিয় তেওঁলোকক স্থান দিলেই যথেষ্ট। গতিকে আমি দুৰ্গতি নাশী দুৰ্গা দেৱীক স্থাপন কৰিব পাৰি। নিজৰ দুৰ্গা, এটা কথা মই এইখিনিতে জনাওঁ যে যদি আমি ক'ৰবাত যাত্ৰা কৰোঁ, 3 বাৰ যদি দুৰ্গা নাম জপ কৰি যাত্ৰা কৰোঁ, তেনেহ'লে সমন ভয়ো নাথাকে। এয়া কৈছিলে শ্ৰী শ্ৰী ৰামকৃষ্ণ পৰমহংসদেৱে। তেওঁ কৈছিলে যে চণ্ডী নাম স্মৰণ কৰি যদি কোনোবাই যাত্ৰা কৰে তেনেহ'লে সমন ভয়ো নাথাকে, অৰ্থাৎ মৃত্যু ভয় নাথাকে। সেয়েহে দুৰ্গা দেৱী স্থাপন কৰিব পাৰে। দুৰ্গা দেৱীৰ মূৰ্তি নহয়, কেৱল ফটোহে স্থাপন কৰিব। আৰু ঘৰৰ উত্তৰ পূব কোণত আপুনি অলপ ওপৰত কাঠ বা মাৰ্বলৰ ওপৰত স্থাপন কৰিব। উত্তৰ পূব কোণটো নহয়, একেবাৰে দিশ ল'ব, কাৰণ একেবাৰে কোণত কেতিয়াও ভগৱানক স্থাপন কৰিব নোৱাৰি। আপুনি দিশটো ল'ব, হয়তো উত্তৰ পূব দিশ, যিটো আপুনি উত্তৰ দিশত বা পূব দিশত তেনেকুৱাত ৰাখিব ভগৱানক। অকণমান 1 ফুট ওপৰত ৰাখিব, বেছি ওপৰতো নহয়, যিহেতু আমি উত্তৰ পূব দিশটোত ওখ কেতিয়াও কৰিব নালাগে, এয়া লেভেলত ৰাখিব লাগে। কিন্তু ভগৱানক আমি বহিলে আমাৰ আই লেভেল হ'ব লাগে, নাভিৰ ওপৰত তেওঁলোকক সদায় স্থান দিব লাগে। সেয়েহে আমি ভগৱানক 1 ফুট ওখত তেওঁলোকৰ এটা বেদী বনাই বা তেওঁলোকৰ কাঠেৰে সিংহাসন বনাই তেওঁলোকক স্থান দিব। পূজাৰ সময়ত সম্পূৰ্ণ যাতে দৃশ্যমান হয় সেয়া লক্ষ্য ৰাখিব। শুদ্ধ বস্ত্ৰ, ৰঙা চালু পাতি বিগ্ৰহ ৰাখিব। আৰু নৰ্থ ইষ্ট কৰ্ণাৰত যিহেতু ৰঙা ৰং শুভ নহয়, এইফালে আপুনি তেওঁলোকক স্থান দিব। হালধীয়া কাপোৰ বেছিকৈ ব্যৱহাৰ কৰিব। আপোনাৰ পূজা ঘৰত হালধীয়া ৰং বেছিকৈ ব্যৱহাৰ কৰিব, কিয়নো আপোনাৰ উত্তৰ পূব দিশটো হালধীয়া গুৰু বৃহস্পতিৰ, আৰু গুৰু বৃহস্পতিৰ ৰং হালধীয়া। আৰু আপুনি অফ হোৱাইটো যিকোনো ঠাইতে ব্যৱহাৰ কৰিব পাৰে। গতিকে নৰ্থ ইষ্ট দিশত আপুনি অফ হোৱাইট ব্যৱহাৰ কৰিব পাৰিবই। শিৱলিংগ পাথৰ বা পিতলৰ পাত্ৰত ৰাখিব। আপুনি শিৱলিংগ শিলৰ পাত্ৰ ল'ব পাৰে বা আপুনি পিতলৰ পাত্ৰত ৰাখিব পাৰে। ক'লা শিৱলিংগকহে ঘৰত কেৱল স্থান দিব বা স্থাপন কৰিব। ঘৰত বগা শিৱলিংগ বৰ্জনীয়। প্ৰত্যেকৰে সন্মুখত ফুল, তুলসী, নৈবেদ্য আদিৰ
ব্যৱস্থা কৰি দিব আৰু সেয়া ঠাইখিনি নিৰ্দিষ্ট কৰি দিব। গতিকে আপুনি যি ভগৱান ভাল পায় তেওঁলোকক আপোনাৰ পূজা ঘৰত স্থান দিব আৰু তেওঁলোকৰ নাম আপুনি জপ কৰিব প্ৰতিদিন আৰু গোটেই দিনটো তেওঁলোকৰ নামেৰেই পাৰ কৰিব। আত্মাত সদায় ভগৱানৰ নাম জপ কৰিলে আপুনি সকলো ক্ষেত্ৰত বিজয়ী হ'ব পাৰিব। গতিকে বিজয় লাভৰ কাৰণে একমাত্ৰ উপায় ভগৱানৰ নাম জপ কৰা। প্ৰথমতে এইবাৰ আৰম্ভ কৰিছোঁ আজি মই মেঘ ৰাশিৰে সৰু সুৰা ভ্ৰমণ লগতে ধাৰ্মিক লোকৰ যোগাযোগ হ'ব পাৰে। সন্তানৰ সুসংবাদে আনন্দিত কৰিব। তদুপৰি ব্যৱসায়ী আৰু চাকৰিয়ালৰ শুভ দিন। প্ৰেম প্ৰীতিত শুভ। আজিৰ শুভ ৰং শুভ্ৰ বৰ্ণ আৰু শুভ সংখ্যা 4 হ'ব। এইবাৰ বৃষ ৰাশি ৰহস্যজনক কাৰ্যৰ প্ৰকাশ ঘটি মানহানি হ'ব পাৰে। আনহাতে কৰ্মস্থানত কোনো নিম্ন শ্ৰেণীৰ লোকে উপকৃত কৰিব পাৰে। ভ্ৰমণকাৰী শুভ দিন। দাম্পত্যত মত বিৰোধ। শুভ ৰং কমলা আৰু শুভ সংখ্যা 2 ব্যৱহাৰ কৰিব। এইবাৰ মিথুন ৰাশি আত্মীয় আগমনে আনন্দ দিব। দিনটোৰ শেষৰ ভাগত শুভ সংবাদে সুখী কৰিব, কিন্তু প্ৰিয়জনৰ বাবে সন্তাপ হ'ব পাৰে। ছাত্ৰ ছাত্ৰীৰ সময় অনুকূল। শুভ ৰং পাতল সেউজীয়া আৰু শুভ সংখ্যা 6 হ'ব। এইবাৰ কৰ্কট ৰাশি আধ্যাত্মিক কামে মনোবল বৃদ্ধি কৰিব, লগতে নতুন কামত সফলতা পাব। অবিবাহিতৰ বিবাহৰ যোগ স্থাপন হ'ব। বিদ্যাৰ্থীৰ মনোবাঞ্ছা পূৰণ হ'ব। আজি শুভ ৰং গুলপীয়া। শুভ সংখ্যা 1 প্ৰয়োগ কৰিব। এইবাৰ সিংহ ৰাশি শাৰীৰিক শিথিলতা আৰু সন্তানৰ শুভ সংবাদ লাভ কৰিব। ভ্ৰমণত সুখ আৰু আনন্দ পাব। ভাল পোৱাৰ ক্ষেত্ৰত থুনুকা মনৰ পৰিচয় দিব পাৰে। নীলা ৰঙৰ বস্ত্ৰ আৰু 9 সংখ্যাৰ ব্যৱসায়ী শুভ কৰি তুলিব দিনটো। এইবাৰ কন্যা ৰাশি অকাৰণত বন্ধু বিৰোধ হ'ব পাৰে। সেয়েহে আপোনাৰ নিজৰ ব্যৱসায় বা সংযত কৰি দিনটো পাৰ কৰিব। কৰ্মক্ষেত্ৰত অনুকূল বাতাবৰণ পাব। নতুন উদ্যমে কামত প্ৰবৃত্তি দিব। আজিৰ বাবে শুভ ৰং কমলা আৰু শুভ সংখ্যা 5 প্ৰয়োগ কৰিব। এইবাৰ তুলা ৰাশি বিভিন্ন কামত বাধা, কিন্তু আইন আদালতৰ কামত সাফল্য লাভ কৰিব। ছাত্ৰ ছাত্ৰীৰ দিনটো ভালেৰে পাৰ হ'ব। বিবাহ আৰু সম্পত্তিৰ ক্ষেত্ৰত শুভ যোগ। আজিৰ শুভ ৰং হালধীয়া। শুভ সংখ্যা 6 হ'ব। এইবাৰ বৃশ্চিক ৰাশি সন্তান কুসংগৰ দ্বাৰা মতিভ্ৰষ্ট হ'ব পাৰে। সন্তানৰ প্ৰতি যত্নৱান হ'ব। ব্যৱসায়ত আৰ্থিক লাভ, লগতে উচ্চ পদস্থ বিষয়াৰ ভাল ফল লাভ হ'ব। প্ৰেমত মত বিৰোধ হ'ব পাৰে। আজিৰ শুভ ৰং কমলা। শুভ সংখ্যা 9 হ'ব। এইবাৰ ধনু ৰাশি কাম কাজত আনন্দ লাভ। মাত্ৰ ভাই ভনীৰ মৰম বৃদ্ধি কৰিব। লগতে বন্ধু নিৰ্বাচনত সতৰ্ক থাকিব। ব্যৱসায়ী নিৰাশ হ'ব পাৰে। নীলা বস্ত্ৰ পৰিধান আৰু 7 সংখ্যাৰ ব্যৱসায়ে সন্তুষ্টি প্ৰদান কৰিব। এইবাৰ মকৰ ৰাশি শত্ৰুৰ দ্বাৰা অনিষ্ট হ'ব পাৰে। দিনটোত সতৰ্ক হৈ থাকিব। দুৰ্গা নামেৰে পুৱাৰ শুভাৰম্ভ কৰিব। আপোনাৰ সিদ্ধি হ'ব। গণেশৰ অকণমান হালধীয়া ফুল গণেশ ভগৱানক আজি দিব। আপোনাৰ সকলো মনোবাঞ্ছা সিদ্ধি হ'ব। লগ বন্ধুৰ সৈতে স্বাস্থ্য আনন্দ আৰু সমৃদ্ধিৰ বিষয়ে কথা পাতিব। গেৰুৱা ৰং আৰু 3 সংখ্যাই উপকৃত কৰিব। আজি কুম্ভ ৰাশি উৎসাহ উদ্দীপনাৰ লগতে পৰিয়ালৰ কোনো সদস্যৰ আৰোগ্য লাভ। উচ্চ পদস্থ ব্যক্তিৰ দ্বাৰা উপকৃত হ'ব। লগতে আত্মীয় বা অতিথি আগমনে আনন্দ দিব। আজিৰ শুভ ৰং হালধীয়া। শুভ সংখ্যা 1 প্ৰয়োগ কৰিব। শেষত ৰাশি চক্ৰৰ শেষৰ ৰাশি মীন ৰাশিৰ কথা কওঁ। শত্ৰু সংখ্যা অধিক যদিও অনায়াসে প্ৰয়াসত ব্যৰ্থ হ'ব। ৰাজনীতিৰ লোকে জনপ্ৰিয়তা পাব। ব্যৱসায়ী ভ্ৰমণ হ'ব পাৰে। প্ৰেমত পৰস্পৰে মিলা প্ৰীতি বৃদ্ধি কৰিব। সেউজীয়া ৰং আৰু 5 সংখ্যাই সৌভাগ্য বৃদ্ধি কৰিব। প্ৰিয় দৰ্শক, ৰাশিফলৰ অনুষ্ঠানটি ইমানতে অন্ত পৰিল। ইয়াতে মই কওঁ যে কোনোবাই মোক যদি লগ কৰিব বিচাৰে তেনেহ'লে আগতীয়াকৈ এপইণ্টমেণ্ট এটা ল'ব। নম্বৰটো হৈছে 9864132108। আন এটা নম্বৰ কৈছোঁ 9864295755। পুনৰ আপোনালোকৰ কুশল কামনা কৰি বিদায় ল'লোঁ। ধন্যবাদ।